অসম পুলিচ ADRE আৰু যিমানখিনি ডিপাৰ্টমেণ্টৰ ৰিজাল্ট দিছিলে আৰু সেই ৰিজাল্টখিনি সকলোৱে পাই গৈছে। কিন্তু এতিয়া এপইণ্টমেণ্ট লেটাৰ কেতিয়াকৈ দিব, কিন্তু এপইণ্টমেণ্ট লেটাৰটো অলপমান দেৰিকৈ দিব, কাৰণ মুখ্যমন্ত্ৰীয়ে কালি নিশ্চয় আপুনি কোৱা শুনিছে, এজন সাংবাদিকে সুধিছিলে যে টেটৰ ৰিজাল্ট বা কেতিয়া দিব। তেতিয়া সাংবাদিকক মুখ্যমন্ত্ৰীয়ে ক'লে যে সম্পূৰ্ণ ৰিজাল্টখিনি হোৱা নাই, ৰিজাল্ট দিবলৈ আছে, মানে কিছুমান পষ্টৰ হাইকোৰ্ট লাগিছিলে, সেই হাইকোৰ্ট লাগি থকা পষ্টখিনিৰ কাৰণে সম্পূৰ্ণ ৰিজাল্টটো দিয়া নাই বুলি ক'লে। তাৰ ফলত সেইকাৰণে এই ৰিজাল্টটো বোলে দেৰি হ'ব। সেইষা বুলি কৈছে, মানে ধৰি লওক আপুনি নৱেম্বৰ মাহৰ শেষত মানত ৰিজাল্টটো হ'ব পাৰে। আৰু এতিয়া এইয়া দেখিছে অসম পুলিচত যিসকলে চাকৰি কৰিব, সেয়া আমি তেনেকৈ আছিলোঁ, আৰু এনেকৈ দৌৰি মেলি ফিল্ডত এই ৰ'দত চাকৰিটো লোৱা হয়। সেইকাৰণে অসম পুলিচত চাকৰি লোৱা বা যিকোনো ডিফেন্সত চাকৰি লোৱা সেই ল'ৰাখিনিয়ে গম পায় যে কেনেকুৱা লাগে। বিশেষকৈ অসম পুলিচত যিখিনি ল'ৰাই চাকৰি পায়, সেইখিনি প্ৰথম প্ৰায় সংখ্যকে ইণ্ডিয়ান আৰ্মি বা তেনেকুৱা পেৰামিলিটাৰীবিলাকত বেছিকৈ দিয়েই চাকৰি পোৱা দেখা যায়। তাৰ পাছতে তেওঁলোকে সেইবিলাকত কিবাকিবি নাপাই নেমেলি পাছত অসম পুলিচত দিয়ে, অসম পুলিচত তেওঁলোকে পাব। আৰু এনেকুৱা যিকোনো ধৰণৰ অসম পুলিচৰ চাকৰি বা যিকোনো আপডেট পাবৰ কাৰণে আপোনালোকে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বৰ্তমান এই যিখিনি পদৰ হাইকোৰ্ট লাগিছে তাৰ ৰিজাল্টটো আহিব, কেতিয়াকৈ আহিব ক'ব নোৱাৰি, কিন্তু অসম পুলিচৰ 202টা পোষ্টৰ হাইকোৰ্ট লাগিছিলে, আৰু তাৰে 5,000 পোষ্টৰ পৰাই 5,500 পোষ্টৰ ভিতৰৰ পৰাই 202টা পোষ্ট ৰাখি থোৱা হৈছে। হয়তো সেইখিনি পোষ্টটো খুব কম দিনৰ ভিতৰতে ৰিজাল্ট আহিব বা কেনেধৰণে পৰীক্ষা পাতিব, তেতিয়াই মানে নিযুক্তি প্ৰক্ৰিয়াটো হ'ব। কিন্তু এতিয়া কথা এটা জনা গৈছে যে এফালৰ পৰা মানে কি অহা 10 তাৰিখে এপইণ্টমেণ্ট লেটাৰ দিব বুলি, খানাপাৰাত মাতিব বুলি এটা সূত্ৰই প্ৰকাশ কৰিছে, মানে জনাইছে। তেওঁলোকে সম্পূৰ্ণ অফিচিয়েলি নাই জনোৱা যদিও, কিন্তু ইনডাইৰেক্টলি জনাইছে তাত মানে কিছুমান কাম চলি আছে। সেই কামটোক চাই পিনি বহুত অসম পুলিচৰ কাম কৰা মানুহ আৰু অন্য ডিপাৰ্টমেণ্টৰ কাম কৰা মানুহবিলাকে সেই ফিল্ডখনত বৰ্তমান কাম কৰি আছে। সেইটো হিচাপত কৈছে যে অহা 10 তাৰিখে অসম পুলিচৰ হওক বা যিকোনো পোষ্টৰ গ্ৰেড 3 গ্ৰেড 4 গোটেই পোষ্টখিনিয়ে মানে এপইণ্টমেণ্ট লেটাৰ দিব। যদি দিয়ে ভাল লাগিব, সকলোকে আমি লগ